জয় মা ভগৱতী, জয় মা দুৰ্গা দেৱী। আজি হ'ল মাহ স্কন্ধ মাতাৰ দিন আৰু মাহ স্কন্ধ মাতাৰ দিনটো হ'ল কাৰ্তিকৰ জন্মদিনৰ লগত সম্পৰ্ক থকা। কাৰ্তিকক যেতিয়া শিক্ষা দীক্ষা দিব লগা হ'ল তেতিয়াই মা পাৰ্বতী দেৱীয়ে, মা ভগৱতীয়ে স্কন্ধ মাতাৰ ৰূপ লৈ কাৰ্তিকক গোটেইখিনি শিক্ষা দীক্ষা দি দিছিল। সেইটো সময়ত একচুৱেলি তাৰকাসুৰে বহুত বেছি পৰিমাণে এই মানে স্বৰ্গ মৰ্ত্যৰ পাতালত মানে বহুত বেছি পৰিমাণৰ অত্যাচাৰ চলাই আছিল আৰু পৃথিৱীত মানে বহুতেই বেছি অত্যাচাৰ উৎপীড়ন হৈ আছিল। সেইকাৰণে মানে কাৰ্তিকৰ জন্মটো বহুত বেছি নিতান্ত প্ৰয়োজনীয়তা আছিল। আৰু এই কাৰ্তিকৰ জন্ম হ'বৰ কাৰণে শিৱ পাৰ্বতী বিয়া হ'ল। শিৱ পাৰ্বতী বিয়া হৈ উঠাৰ পাছত কিন্তু শিৱ পাৰ্বতীয়ে মানে কাৰ্তিকক জন্ম দিব কাৰণে এটা গুহাৰ ভিতৰত সোমাল আৰু ধ্যান যোগে শিৱ পাৰ্বতীয়ে কাৰ্তিকৰ মানে এটা পিণ্ড এক টুকুৰাৰ জন্ম দিলে। আৰু পিণ্ড টুকুৰা ধাৰণ কৰিবলৈ ধাৰণ কৰিবলৈ মানে গংগা দেৱীক কৈছিলে, কিন্তু গংগা দেৱীয়ে এই পিণ্ড টুকুৰা ধাৰণ কৰিব পৰা শক্তি নহ'ল, কাৰণ পিণ্ড টুকুৰা ইমান শক্তিশালী আৰু ইমান তাপযুক্ত, ইমান ওজন আছিল যে গংগা মাতাই এই পিণ্ড টুকুৰা প্ৰকৃতি দেৱীৰ কোলাত এৰি দিব লগা হ'ল। আৰু প্ৰকৃতি দেৱীৰ কোলাত যেতিয়া এৰি দিব লগা হ'ল তেতিয়া মানে এই পিণ্ড টুকুৰা 6 টুকুৰা হৈ প্ৰকৃতি দেৱীৰ কোলাত সিঁচৰিত হৈ পৰিল। আৰু সেইটো সময়তে মানে কৃত্তিকাসকলে স্নান কৰি আছিল গংগা নদীৰ পাৰত, আৰু স্নান কৰি থাকোঁতে তেওঁলোকে এই 6 টুকুৰা পিণ্ড মানে অৰ্থাৎ 6টা সন্তান পালে তেওঁলোকে। আৰু এই 6টা সন্তান তেওঁলোকে একেলগে ডাঙৰ দীঘল কৰাত লাগিল, লালন পালন কৰিলে মানে শিশু অৱস্থাখিনি। তাৰপিছত এইবিলাক কাহিনীটো সকলোৱে জানে, তথাপিতো মানে মই যিখিনি জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। তাৰপিছত শিৱ পাৰ্বতীয়ে যেতিয়া সন্তানটোক উচিত শিক্ষা দিব সময় হ'ল, সেই সময়তে মানে শিৱ পাৰ্বতী গৈ কৃত্তিকাসকলৰ পৰা কাৰ্তিকক লৈ আহিল। কাৰ্তিকৰ সেইকাৰণে কেতিয়াবা কোনোবা ফটোত মানে 6খন মুখ দেখা পায়, কিন্তু গোটেই কেইজনক লগ কৰি এজন 6খন মুখ। তথাপিতো মানে মাতা ৰাণীয়ে এজন কাৰ্তিক হিচাপে ঠিক ঠাক কৰি ল'লে। আৰু মা ভগৱতীয়ে কাৰ্তিকক যেতিয়া শিক্ষা দিব লগা হ'ল, যিহেতু দেৱতাসকলৰ সেনাপতি হ'ব লাগিব আৰু তাৰকাসুৰক বধ কৰিব লাগিব কাৰ্তিকে, সেইকাৰণে মা স্কন্ধ মাতাৰ ৰূপ লৈ কাৰ্তিকক গোটেইখিনি শিক্ষা দীক্ষা দিছিলে। সেইখিনিয়ে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনে পাইছে জনাবচোন। মোৰ আজি এই কাহিনীটোত ক'ৰবাত কিবা ভুল হ'ব পাৰে, গতিকে বহুত ধৰণৰ কাহিনী বেলেগ বেলেগকৈ বৰ্ণনা কৰা আছে। মই এনেকুৱা ধৰণৰে পাইছোঁ, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আহা কাইলৈ আকৌ আছে মা কাত্যায়নী দেৱীৰ পূজা। নৱৰাত্ৰিৰ ভিতৰত 9টা দেৱীৰ বেলেগ বেলেগ ৰূপত আমি পাবলৈ সক্ষম হওঁ। গতিকে প্ৰত্যেকটো দেৱীৰে এটা নিৰ্দিষ্ট বা এটা বহুত ধুনীয়া কিবা এটা কাহিনী আছে, যিটো কৰিলে আমাৰ সকলোৰে সুমংগল হয়। আৰু এই সময়ত মানে সকলোৱে যাতে মা ভগৱতীৰ পূজা সেৱা কৰে, তেতিয়া মানে সন্তান নোহোৱাসকলেও সন্তান প্ৰাপ্তি হয় আৰু সন্তান সুখ পাবলৈ সক্ষম হ'ব পাৰে।